ছাৰ আপুনি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বিষয়ে আপুনি কি ক'ব এই সম্পৰ্কত? সমগ্ৰ অসমৰ লগতে আমাৰ টেঙামাৰী প্ৰাথমিক বিদ্যালয়টো আজি দ্বিতীয় পৰ্যায়ৰ তৃতীয় দিনৰ আমাৰ কাৰ্যসূচী চলি আছে। আমাৰ যোৱা 31 তাৰিখে বহি মূল্যায়ন হৈ গৈছে। আজি ইতিমধ্যে আমাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ আহি তেখেতসকলে নিজৰ কামখিনি কৰি আছে। তেখেতে আমাৰ বিদ্যালয়খনত অৱশ্যে ৰাইজৰ অংশগ্ৰহণ যথেষ্ট ভাল। আমাৰ বিশেষকৈ মহিলাৰ অংশগ্ৰহণ আটাইতকৈ ভাল। ইয়াৰ উপৰি আমাৰ পৰ্যাপ্ত সুবিধা এতিয়াও নাই। আমাৰ ক্লাছৰুম এতিয়াও দুটা আৱশ্যক হৈ আছে। আমাৰ তেনেকুৱা কম সুবিধা থাকিলেও আমাৰ বিদ্যালয়খনে আচলতে এতিয়ালৈ যথেষ্ট পৰিমাণে আমাৰ বিদ্যালয়খনক সুনাম আনিবলৈ আমাৰ সক্ষম হৈছে। গুণোৎসৱৰ ফলত আমাৰ এটাই লাভৱান হৈছে, বিশেষকৈ আমি বিদ্যালয়ৰ সকলো শিক্ষক, অভিভাৱক আৰু ৰাইজ আমি যথেষ্ট এটা এলাৰ্ট হ'বলৈ, আমি সচেতন হ'বলৈ আমি সক্ষম হৈছোঁ। আমি যিখিনি বিদ্যালয়ৰ কৰণীয় কাগজ পত্ৰ বা যাৱতীয় যিখিনি কাম কৰিব লাগে, চাফ চিকুণতা যিখিনি কাম কৰিব লাগে, সকলোবিলাক ইতিমধ্যে আমি কৰিছোঁ। আৰু সেইটো আচলতে গুণোৎসৱৰ আমাৰ এটা অৱদান। আমাৰ এই কম সীমিত সাহিত্য বা সীমিত হ'লেও আমাৰ ইয়াত সহায় সহযোগ যথেষ্ট ৰাইজৰ ফালৰ ভাল। আৰু ইতিমধ্যে আমাৰ স্বচ্ছ বিদ্যালয় দুবাৰকৈ আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। ষ্টেট লেভেলৰ 2016 চনত আমি পাইছিলোঁ আৰু 2017 চনতো আমাৰ মুখ্যমন্ত্ৰী মহোদয় দেৱে আমাক পুৰস্কাৰ প্ৰদান কৰিছিল আমাৰ টেঙামাৰী প্ৰাথমিক বিদ্যালয়। ইয়াৰ উপৰি আমাৰ যথেষ্ট জিলা ৰাজ্যিক পৰ্যায়তো ছাত্ৰ ছাত্ৰীসকলে, শিক্ষকসকলে আৰু ৰাইজৰ ফালৰ পৰা যথেষ্ট পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। ছাৰ, সততে অভিযোগ উঠি থাকে যে চৰকাৰী বিদ্যালয়সমূহে ব্যক্তিগত বিদ্যালয়সমূহৰ লগত তেনেকুৱা ফেৰ মাৰিব পৰা তেনেকুৱা এটা সক্ষম হোৱা নাই। কিন্তু আমি আহি উপস্থিত হৈছোঁ, দেখা পাইছোঁ আপোনাৰ যথেষ্ট সংখ্যক ইয়াতে ছাত্ৰ ছাত্ৰী আছে, পৰ্যাপ্ত শিক্ষক আছে আৰু গম পাইছোঁ যে আপুনি আমাৰ এই স্কুলখন আপোনালোকৰ মানে কি এখন সুনাম কঢ়িয়াবৰ কাৰণে সক্ষম হৈছে, অসমৰ ভিতৰত পৰিচ্ছন্নতা আছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? আমাৰ বিদ্যালয়খনত চাওক, আমাৰ ছাত্ৰ ছাত্ৰী এইবেলি আমাৰ 2018 শ্ৰেণীৰ পৰা ক্লাছ 5লৈ 191জন ছাত্ৰ ছাত্ৰী আছে। সেইটো কাৰণে আমাৰ গৌৰৱৰ বিষয়। আৰু আমি ভাবিছোঁ যিখন বিদ্যালয়ৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ থাকিব আৰু গুণগত মান ভাল হ'ব, সেইখন বিদ্যালয়লৈ নিশ্চয় ছাত্ৰ ছাত্ৰী আহিব। আমি চাওক, আমাৰ টেঙামাৰী অঞ্চলত কোনো প্ৰাইভেট বিদ্যালয় নাই। গতিকে আমি প্ৰাইভেট বিদ্যালয় বা চৰকাৰী বিদ্যালয়ৰ কথা নাই। যিখন বিদ্যালয় আচলতে গুণগত শিক্ষা অতি উন্নত মানৰ হ'ব বা ভালদৰে সকলো শিক্ষা দিব, বিদ্যায়তনিক সহ দুয়োটা দিশ সামৰি যেতিয়া ধুনীয়াকৈ পাঠদান কৰিব, সেইখন বিদ্যালয়লৈ নিশ্চয় ছাত্ৰ ছাত্ৰী ইয়াত আহিব। এতিয়া আমি দেখিছোঁ প্ৰায় আমাৰ বিদ্যালয়খনত 6-7খনমান গাঁও ছাত্ৰ ছাত্ৰী আহে। আমি ভাবিছোঁ যে আমি এইটো কম সীমিত অভাৱ আমাৰ থাকিলেও আমাৰ ছাত্ৰ ছাত্ৰী কোনো দিনে আমাৰ অসুবিধা হোৱা নাই। এতিয়া আমাৰ 191জন ছাত্ৰ ছাত্ৰী আছে আৰু আমি শিক্ষক 6গৰাকী আছোঁ। ছাৰ, আপুনি এই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ, প্ৰথম পৰ্যায় হৈ গ'ল অলৰেডি, দ্বিতীয় পৰ্যায় আপোনাৰ চৰকাৰৰ এই পদক্ষেপটো আপুনি কেনেকুৱা বুলি ভাবে? মই চৰকাৰৰ পদক্ষেপটো ভাল বুলি ভাবিছোঁ। কাৰণ ইতিমধ্যে আমাৰ গুণোৎসৱৰ মই আগতেও কৈছোঁ যে যথেষ্ট আমাৰ অৱদান দিছে। আমি বিদ্যালয়বিলাক আগতে যিধৰণে যিটো গুৰুত্ব দিব লাগিছিল, আমাৰ যিখিনি ডকুমেণ্টেশ্যন কৰিব লাগিছিল, সেই ডকুমেণ্টেশ্যন আমি ঠিকমতে কৰিব পৰা নাছিলোঁ বা আমি কৰা নাছিলোঁ। কিন্তু এতিয়া গুণোৎসৱৰ এইটো এটা সুযোগ বা গুণোৎসৱে আমাক শিকাইছে কেনেকৈ বিভিন্ন ধৰণৰ ডকুমেণ্টেশ্যন কৰিব লাগিব, ফাইল পত্ৰ কেনেকৈ ৰাখিব লাগিব বা ৰাইজৰ অংশগ্ৰহণত কি দিশত আমি গুৰুত্ব দিব লাগিব, এই কথাখিনি গোটেইখিনি কথা আমাৰ আচলতে গুণোৎসৱৰে অৱদান হ'ব।